Welcome to Assamese Gyan YouTube channel. আজি আকৌ এটি গুৰুত্বপূৰ্ণ আপডেট লৈ আপোনালোকৰ মাজলৈ আহিলো। আজিৰ ভিডিঅ'টি 6 শিডিউল এৰিয়াৰ যি টেট অনুষ্ঠিত কৰিবলৈ গৈ আছে তাৰ ওপৰত হ'ব। তো এটি গুৰুত্বপূৰ্ণ নোটিছ আহি পৰিছে, ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো ইয়াতে কি কৈছে, it is hereby informed to all concerned that the candidates who have applied for the teachers eligibility test 2023 for 6 schedule areas can download their admit cards for the test, which will be held on 30/4/2023. তো 30 এপ্ৰিল তাৰিখে যি ডেট হোৱাৰ কথা আছিলে সেইটোৱে বৰ্তমান আছে। বহুতে ভাবি আছিল ডেট এক্সটেণ্ড হ'ব বুলি, কিন্তু 30 এপ্ৰিলতে এক্সাম হ'ব। তাৰপিছত by logging into the website of Board of Secondary Education Assam, that is www.sevaonline.org, from 18/4/2023 at 11 AM onwards. আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন কৰিছিলে, যিটো ৱেবছাইটত গৈ অনলাইন এপ্লিকেশ্যন কৰিছে সেইটো ৱেবছাইটত লগ ইন কৰি আপোনালোকৰ নিজৰ এডমিটসমূহ ডাউনলোড কৰি ল'ব পাৰিব। আৰু তাৰিখটো দিয়া আছে 18 এপ্ৰিল 2023, 11টাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। অলপ সোনকালে ডাউনলোড কৰি ল'ব, নহ'লে কেতিয়াবা আকৌ ৱেবছাইট বন্ধ কৰি দিয়ে। এডমিট কিদৰে ডাউনলোড কৰিব তাৰ ইনষ্ট্ৰাকশ্যন তলফালে দিয়া আছে, চাওক। দ্য কেণ্ডিডেটছ হেভ টু ডাউনলোড এণ্ড প্ৰিণ্ট আউট of their admit cards by using their application number and passwords used at the time of online submission of application forms. আপোনালোকে যেতিয়া অনলাইন ফৰ্ম সাবমিট কৰিছিলে যেটো ৱেবছাইটত গৈ, সেইটো একে প্ৰসেস আপোনালোকে লগইন কৰিব এপ্লিকেশন আইডি আৰু পাসওয়ার্ড দি। তাৰপিছত তাতে এটা অপচন আহিব ডাউনলোড এডমিট কাৰ্ড বুলি, আৰু তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এডমিট ডাউনলোড হৈ যাব। The candidates have to produce the hard copy of the admit cards to appear in the written test. আপোনালোকে যেতিয়া এক্সাম দিব যাব তেতিয়া সেই প্ৰিণ্ট আউট কপি এডমিটৰ আপোনালোকে লৈ যাব লাগিব। তো আজিৰ ভিডিঅ'টিত এইখিনি আপডেট দিবলৈ আছিলে। যদি ভিডিঅ'টি ভাল পায় প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। মই সদায় নতুন নতুন আপডেট আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।